संख्रि हाजो लावखार ओंखाम जाग्रा थावनियाव दासिमबो दाब दाब जायगानि दावबायारिफोरनि दोहौ। बिटिआर हालामनि सोरगिदिं समायना मिथिंगायारि आबहावा, बिफां-लाइफां, जिरि-जिरि बोहैनाय दैसाजों बुंफबनाय दाबसे समायना जायगा संख्रि हाजो लावखार ओंखाम जाग्रा थावनिया। भुटान हाजोनि समायना मिथिंगायारि महरजों बुंफबनाय संख्रि हाजो लावखार ओंखाम जाग्रा थावनियाव गोदान बोसोरखौ बरायनायजों दाब दाब जायगानि गोबां लावखार ओंखाम जाग्रा दावबायारिफोरनि दासिमबो होंगो दोंगो। गुबुन गुबुन फरायसालिनि फरायसाफोर, फोरोंगिरिफोर, साख्रि मावनाय सुबुंफोर, लाइमोन सेंग्रा सिख्लाफोरजों लोगोसे गोबां सुबुंफोरखौनो बे संख्रि हाजो पिकनिक थावनियाव फैनानै गोसोबादियै रंजाफैनायखौ नुनो मोन्दों। तामुलपुर जिल्ला भारत भुटान सिमानि फाटखिजुलि पाहारपुर साखाथिनि संख्रि हाजो पिकनिक जाग्रा थावनिया बिटिआर हालामनि गेजेरावनो दाबसे मुंदांखा समायना पिकनिक जाग्रा थावनि जाबोनायखौ नुनो मोन्दोंसै। बे पिकनिक जाग्रा थावनियाव गावनि नखरनि सोद्रोमाफोरजों लोगोसे नोंथाङाबो दान्दिसे सम बेरायफैनानै गोसोखौ थाजिम खालामनो हागोन। बेनि थाखाय फारफ्रोमबो बिथिङावनो सुबिदा खालामनानै होनाय दङ। बेजों लोगोसेनो बे जायगानि लाइमोन थागिबिफोरनि थाखाय सुबिदा जानाय बादियै संख्रि हाजो पिकनिक जाग्रा थावनिखौ जौगाखांहोनो थाखाय बिटिआर सरकारनिफ्राय मदद हास्थायदों संख्रि हाजो रोदोम एग्र' टुरिज्म क'अपारेटिभ ससाइटिनि बिबानगिरिफोरा। আমার এইটো সংখ্ৰি হাজো যিটো পিকনিক প্লেচ, এইটো ভাৰত ভূটান পাদদেশত অৱস্থিত। আমাৰ এইটো যোৱা বছৰ আমাৰ মাননীয় অঞ্জন বড়ো ডাঙৰীয়াৰ নেতৃত্বত 100জনীয়া আমাৰ ল'ৰাবিলাকক গোট খুৱাই আমি ইয়াত এটা পিকনিক প্লেচ খোলা হৈছে। তো ইয়াত এবেলিৰ জানুৱাৰী মাহৰ প্ৰথমটো ৰবিবাৰত ইয়াত বহুতো গাড়ী আহিছে পিকনিক স্থলীত পিকনিক খাবলৈ। সেয়েহে ইয়াত মনোৰম ঠাই, ইয়াত বহল ঠাই আছে। মই আশা কৰিছোঁ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা যেন এই ঠাইখিনি অতি ধুনীয়া কৰি চৰকাৰৰ চকুত পৰাকৈ ৰাস্তাটো কৰি দিয়ে আৰু ইয়াত বনভোজস্থলীত অহা ৰাইজৰ যাতে যাতায়াত ব্যৱস্থাটো সুচল কৰি দিয়ে, এইটো মই বিশেষকৈ বিটিআৰৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক টানি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ এই বাস্কা অঞ্চল তামুলপুৰ অঞ্চলৰ 100জনতকৈ অধিক ল'ৰাই ইয়াত এংগেজ হৈ আছে। সেয়েহে তেখেতৰ মিডিয়া চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ হওক বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ অনাগত দিনত ইয়াতকৈ বেছি বনভোজস্থলীত ৰাইজ আহিব আৰু ইয়াত শান্তি মনেৰে তেখেতসকলে বনভোজ খাই ইয়াৰ পৰা উভতি যাব পাৰিব, এইটো আশা ৰাখিছোঁ। যাতায়াতৰ ক্ষেত্ৰত আমাৰ ইয়াত মানে প্ৰথমতে আমাৰ এইটো দৰঙা মেলাৰ পৰা সেইটো পাৰ্কিজুলিৰ পৰা পাহাৰপুৰ হৈ আৰু লেব্ৰাশান্তিপুৰ হৈ সংখ্ৰি হাজো আহি পায়। সেয়ে বিশেষকৈ পাৰ্কিজুলিৰ পৰা ইয়ালৈকে 8 কিলোমিটাৰমান হ'ব। খোজকাঢ়িসকলে প্ৰথমতে ইয়াত আমাৰ পাগলদিয়া নৈ আছে, পানীৰ সোঁত কাৰেণ্টত চলি আছে আৰু ইয়াত এটা ডোং আছে লেব্ৰাশান্তিপুৰ 7 নং পাগলদিয়া ডোং। তো ইয়াত দুটা পানীৰ সুবিধা আছে। তো ইয়াত বহুতো ডাঙৰ ডাঙৰ পাথৰ আছে আৰু আমাৰ এই অঞ্চলটোত বনভোজস্থলীত অহা মহিলাসকলে যথেষ্ট পৰিমাণে ইয়াত বগৰী খাব পায়। বগৰী গাছ কমেও 1000ৰ ওপৰত আছে আৰু ইয়াত প্ৰাকৃতিক যিটো সৌন্দৰ্য এইটো একেবাৰে মনোৰম, যিহেতু চাৰিওফালে গাছ-গাছনি আছে আৰু ইয়াত চবতকৈ এটা বস্তু আকৰ্ষণীয় বস্তু আছে। গধূলি 3টাৰ পৰা ইয়াত মাজে সময়ে হাতীবিলাক আহি যিটো সংখ্ৰি হাজো বুলি কয় নিমখ পাহাৰ, তাত নিমখ খাব আহে আৰু ইয়াত এই পাহাৰটোত যথেষ্ট মৰা চৰাই আছে। মাজে মাজে মৰা চৰাই দেখা পাব, ইয়াত বান্দৰ দেখা পাব, ইয়াত মিথুন দেখা পাব আৰু ইয়াত আমাৰ এই পাহাৰত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে। তো মই আশা ৰাখিছোঁ এই আমাৰ NGOৰ জৰিয়তে আমি যিটো বন্যপ্ৰাণী সুৰক্ষা কৰাৰ কাৰণত
চেষ্টা চলাই থকা হৈছে আৰু গছ গছনি ৰক্ষাৰ্থে আমাৰ NGOই যথেষ্ট তৎপৰ হৈ কাম কৰি আছে সেয়েহে মই বিশেষকৈ আজিৰ মিডিয়া চেনেলৰ যোগেদি মই আমাৰ BTR গভৰ্ণমেণ্টক এই ঠাইটোৰ যাতায়াত ব্যৱস্থা সুচল কৰি দি ইয়াত অন্তত বনভোজকাৰীসকলৰ বাবে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ ল'ৰাবিলাক ইয়াত আহি ডিউটি কৰাৰ কাৰণত আমাক এটা ইয়াত কাৰ্যালয় লাগে গতিকে পোনতে সেই কাৰ্যালয়টোও কৰি দিব বুলি মই আমাৰ BTR চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যেহেতু এই NGOটোৰ মই এডভাইজাৰ হিচাপত কাম কৰি আছোঁ সেয়েহে এডভাইজাৰ হিচাপত মই তেখেতক টানি অনুৰোধ জনাইছোঁ কাৰণ যেহেতু আমাৰ মাননীয় অঞ্জন বড়ো ডাঙৰীয়াৰ নেতৃত্বত ল'ৰাবিলাকে কাম কৰি আছে যেহেতু তেখেতেও এই অঞ্চলৰ কাৰণত শান্তিৰ কাৰণত দিনে নিশাই কাম কৰি আছে ল'ৰাবিলাকক মানে এটা পথ দেখুৱাৰ কাৰণত ৰাস্তা দেখুৱাৰ কাৰণত এংগেজ কৰি ৰখাৰ কাৰণত তেখেতে যথাপ্ৰয়াসী চেষ্টা চলাই আছে সেয়েহে মই বিশেষকৈ আজিৰ এই মিডিয়া চেনেলৰ যোগেদি BTR গভৰ্ণমেণ্টক এই অঞ্চলটোত নজৰ দিয়াৰ কাৰণত যাতায়াত ব্যৱস্থা সুচল কৰি দিয়াৰ কাৰণত পিকনিকস্থলীত অহা মহিলাসকলৰ কাৰণে লেট্ৰিন বাথৰুম কৰি দিয়াৰ কাৰণত আৰু এই 100জনৰো অধিক ল'ৰা ৰেষ্ট কৰাৰ কাৰণত যাতে এটা কাৰ্যালয় নিৰ্মাণ কৰি দিব এইখিনিকে মই BTR গভৰ্ণমেণ্টৰ ওচৰত টানি অনুৰোধ জনাইছোঁ প্ৰথম চাকৰি জইন কৰিছিলোঁ কুমৰিঘাটাত আৰু মই ইয়াত আগতে আহি গৈছোঁ ব্যক্তিগতকৈ আহিছোঁ কিন্তু সেই সময়ত ইমান ডেভেলপ হোৱা নাছিলে আৰু মই নিউজত পালোঁ আৰু আমাৰ দিলীপ বড়ো আছে ষ্টাফ আৰু আমাৰ এওঁ ইয়াতে চাকৰি কৰিছে চান্দুপ জংঘাৰত দিলৱাৰ হুছেইন তেওঁলোকে ক'লে আমি ছাৰ কালাপানীত আগতে এবাৰ গৈছোঁ কালা নদীত গতিকে এইবাৰ আমি নতুন জেগাটোত যাম পাহাৰবোৰ পাৰ হৈ যাব লাগে মই বোলো মই তাত গৈছোঁ খুব ভালেই ফটো দেখিলোঁ ভালেই লাগিল আৰু ষ্টাফত উলিয়ালোঁ আমাৰ SDO ছাৰ আহিছে অকণমান তেখেতেও ক'লে হ'ব দিয়া তোমাক যেতিয়া নিয়া ওচৰত হ'ব লাগে সোনকালে খাই লৈ ৰিটাৰ্ণ কৰিব পাৰিব লাগে আৰু ভালেই গতিকে এইটো প্ৰাকৃতিক দৃশ্যৰ মনোৰম ঠাই আৰু প্ৰথমতে যিহেতু নিজে বহুদিন আগত আহিছোঁ ইমানখিনি ডেভেলপ হোৱা বুলি ভবা নাই কিন্তু এতিয়া নিজত পালোঁ আৰু আজি স্বচক্ষে প্ৰত্যক্ষ কৰিলোঁ খুবেই ভাল লাগিছে আৰু আমাৰ অনুগামী যিখিনি আছে আমাৰ সহযোগী ষ্টাফ ৰঙিয়া মহকুমা পশু চিকিৎসা বিষয়াৰ আণ্ডাৰত যিখিনি আমাৰ চাব চেণ্টাৰ আৰু চেণ্টাৰ আছে গোটেইবিলাকৰে মই ডক্টৰ ৰামচন্দ্ৰ নাথ তেখেত আমাৰ SDVO ডক্টৰ সত্যজিৎ তালুকদাৰ আৰু ডক্টৰ ৰিংকু ডেকা আছে আৰু আমাৰ গোটেই বাকীখিনি ষ্টাফ তেওঁলোকে চবৰে নাম নকওঁ আৰু গোটেইখিনিয়ে সহযোগ কৰিম বুলি ক'লে কৰাৰ কাৰণে ভালে লাগিল আমি এতিয়া যিখিনি এক্সপেক্টেড আমাৰ পাৰ্টিচিপেণ্ট গোটেইখিনি আহিছে আৰু আমি 11 বজাত ইয়াত আহি পাইছোঁ আৰু ধুনীয়া পৰিৱেশ ইয়াত আমাৰ গোটেইখিনি সুবিধা পাইছোঁ আৰু অলপ ডেভেলপমেণ্ট কৰাৰ চান্স আছে তেওঁলোকক যিটো NGO এইখিনি ডেভেলপ কৰিছে বা BTD চৰকাৰে তেওঁলোকক এটা পৰামৰ্শ থাকিব প্ৰাকৃতিকভাৱে যথেষ্টখিনি সুবিধাজনক কিন্তু অকণমান তাৰমানে বিশেষকৈ মহিলা আহে গতিকে টয়লেটৰ ব্যৱস্থাটো কৰিব লাগে আৰু পাৰিলে অকণমান খোৱা পানীৰ ব্যৱস্থাটো যদিও আমি সকলোৱে লৈয়ে আহে তথাপি কিছুমানৰ হয়তো নাথাকিবও পাৰে বা প্ৰাকৃতিক পানী দিয়ে হয়তো ৰন্ধা বঢ়া কৰিব লাগে সেইখিনি পানী যদি ব্যৱস্থা কৰা যায় তেতিয়া আৰু বেছি সুবিধাজনক হ'ব আৰু বেছি পপুলাৰ হৈ উঠিব গতিকে সকলোৰে শুভেচ্ছা থাকিল আগন্তুক নতুন বছৰটো প্লাছ আমাৰ সমাগত ভোগালী বিহু সকলোৰে শুভেচ্ছা থাকিল BTD চৰকাৰ BTD জনসাধাৰণ আৰু অসমবাসীলৈ মোৰ শুভেচ্ছা থাকিল আৰু আমাৰ এয়া ডক্টৰ পাৰ্থ 1 মিনিট ইফালে ৰিংকু ছাৰকো মাতি দিয়া গতিকে প্ৰত্যেকটো আমাৰ বিভাগৰে ইয়াত আহিছে আমাৰ ডক্টৰ ৰিংকু ডেকা আৰু ডক্টৰ পাৰ্থ এম্বুলেটৰী ক্লিনিকৰ আমাৰ ইনচাৰ্জ গতিকে গোটেইখিনিয়ে আমি সহযোগ কৰিছোঁ প্ৰত্যেকৰে ষ্টাফ আছে গতিকে আৰু আগন্তুক বছৰ ইয়াতকৈ যদি বেছি ভাল উপভোগ্য পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে সেইটো আশা কৰিম গতিকে এইখিনিয়ে আমাৰ এতিয়া ৰন্ধা বঢ়া চলি আছে আমাৰ গোটেইবিলাকৰ ষ্টাফ চবেই সদায় ঘৰত ৰন্ধা বঢ়া কাম কৰিয়ে থাকে কিন্তু এইফালে অকণমান কিন্তু আজি অলপ তেওঁলোকে আৰামত থাকিম বুলি ভাবিছিলে আমি মেল পাৰ্চন যিখিনি আছে আমি সহায় কৰিম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকে বেছি সিহঁতে কৰিব লগা হৈছে ইয়াতো একেই তেওঁলোকক ভাগ্য মানে এৰা দিয়া নাই ৰন্ধা বঢ়া কাম আচলতে তেওঁলোকে কৰিয়ে ভাল পায় নিজে ধৰিছে আমি কিন্তু আৰম্ভ আমিয়ে কৰিছিলোঁ